দোকান এখনত কাপোৰবিলাক চেঞ্জ কৰি ল'লোঁ। এবাৰ চাদৰ মেখেলা পিন্ধি ল'লোঁ। দৰ্শন কৰাৰ লাইনটো বহুত দীঘল। চাওঁ কি হয়, কেতিয়া দৰ্শন কৰোঁ। বাকী বাহঁতে ওপৰত ৰৈ আছে। ইমানেই বেছি ভাল লাগিছে, একদম মানে প্ৰকাশ কৰিব নোৱাৰোঁ। ইমান কষ্ট কৰি আহি ফাইনেল ডেষ্টিনেশ্যন আমি পাইছোঁহি। একদম ক'বলৈ ভাষা নাই, বহুত ফূৰ্তি পাইছোঁ আৰু। প্ৰকাণ্ড ভীমশিলাটো, যিটোৱে 2013 চনৰ বানপানীৰ পৰা এই গোটেই মন্দিৰটোক ৰক্ষা কৰিছিল। আৰু আমি ইয়াতে পূজা কৰিলোঁ। কেদাৰনাথ ধামৰ পৰা 50 মিটাৰ দূৰত্বতে আদি শংকৰাচাৰ্য সমাধি আছে, আৰু আমি এতিয়া সেইটোকে চাবলৈ গৈ আছোঁ। কেদাৰনাথ ধামৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰত্বত আছে ভৈৰৱ বাবা মন্দিৰ, আৰু আমি এতিয়া সেইটোকে চাব গৈ আছোঁ। বাকী আমাৰ 4টা আহিছোঁ, আৰু বা এজনী থাকি আহিছে, তাই আৰু যাব নোৱাৰোঁ বুলি কৈছে।
আমি 4টা গৈ আছোঁ। ভৈৰৱ বাবা মন্দিৰ পাই ইয়াতে পূজা চূজা কৰিলোঁ আৰু সিহঁতে ওপৰত ফটো চটো মাৰি আছে। মই অকণমান তলত আহিলোঁ আৰু মই শুনামতে কেদাৰনাথ দৰ্শন কৰিব আহিলে এই ভৈৰৱ বাবা মন্দিৰটোতো এবাৰ আহিব লাগে, তেতিয়াহে বোলে আমাৰ যাত্ৰাটো সফল হয়। মই কোৱাহে শুনিছোঁ, কিমানখিনি সঁচা নাজানো। তো আৰু ইমানখিনি খোজকাঢ়ি আহিব পাৰিলোঁ যেতিয়া আৰু 1 কিলোমিটাৰ খোজকাঢ়ি দিয়াটোনো কি ডাঙৰ কথা, সেইকাৰণে গুচি আহিলোঁ। अरे मूर्तियाँ देख कितनी पुरानी है भाई यहाँ। नहीं नहीं यार দৰ্শন কৰা হৈ গ'ল আৰু এইবিলাক প্ৰসাদ আহি ইয়াতে ধূপো জ্বলালোঁ আৰু অলপ পাছতে আৰতি হ'ব আৰু আৰতিখিনি চাই আমি আকৌ ঘূৰিম আৰু অলপ সময় ৰৈ দিওঁ। ইমানখিনি ৰ'লোৱে যেতিয়া আৰতিটো চাই যাওঁ আৰু চব কুঁৱলী কুঁৱলী হৈ গৈছে, এইবিলাক চব ঢাক খাই যাব ধৰিছে লাহে লাহে। আজি দৰ্শন কৰিব পালোঁ। ষ্টাৰ্ট হৈছে চাওক। এতিয়া আকৌ ঘূৰি গৈ আছোঁ। এইখিনিত এতিয়া ঘূৰি আহোঁতে একো ফেপনি চেপনি ধৰা নাই, কি অকল নামি আহিবহে লাগে আৰু খালি বেগ লৈ থকাৰ কাৰণে পিঠিবিলাক পূৰা বিষ হৈছে। পিঠিয়ে একদম লগ এৰি দিছে আৰু জোতা পিন্ধিব পৰা নাই, চেণ্ডেল পিন্ধি আহিছোঁ, নহ'লে আঙুলিবিলাক জোতা আগত লাগি লাগি দুখ পায় সেইকাৰণে। আৰু 4 কিলোমিটাৰ বাকী আছে গৌৰীকুণ্ড পাবলৈ। পিঠিয়ে লগ এৰি দিছে আৰু দেই, বিষত থাকিব পৰা নাই। আমি পালোহি গৌৰীকুণ্ড, মানে আমি যোনখিনি ঠাইৰ পৰা ফুড ট্ৰেক ষ্টাৰ্ট কৰিছিলোঁ সেইখিনি ঠাই পালোহি আৰু আমি ৰাতিপুৱা 10 বজাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া প্ৰায় 6 বাজিব হৈছে গধূলি।
আৰু ইমান ঘূৰি অহা ৰাস্তাখিনি ইমান ভিডিঅ' চিডিঅ' নকৰিলোঁ, ধৈৰ্যও নাছিল। আৰু একেটা ৰাস্তাই ঘূৰি আহিছোঁ, যাওঁতে দেখাইছিলোঁ যেতিয়া। অহা যোৱা দুইটাৰ হিচাপ কৰিলে আমি প্ৰায় 50 কিলোমিটাৰমান খোজকাঢ়িছোঁ। মোৰ যে বিশ্বাসে হোৱা নাই কেনেকৈ পাৰিলোঁ। যি কি নহওক, আমাৰ ফুড ট্ৰেকৰ জাৰ্ণিটো যে এইখিনিতে শেষ হৈছে, একদম মনটো শান্তি পাইছোঁ। হৰ হৰ মহাদেৱ। ইয়াতে এতিয়া গৌৰীকুণ্ডৰ পৰা সোণপ্ৰয়াগলৈকে যাবলৈ গাড়ীৰ কাৰণে লাইন পাতিবলগীয়া হৈছে। চাওক কিমান দীঘল দীঘল লাইন। উপায় নাই।